এইটো গোটেইখন বিচাৰি বুজি এ কৰিছো আহি মই কৈছো পঢ়া সময় পঢ়া মই বাকী একো চিন্তা বাপেক এটাক পঢ়িবলৈ দিছে মই বিচাৰি ফুৰিছো তাক মই পঢ়াত ইমান চোকা মই জন্ম হওঁতে হাতত কিতাপ লৈ জন্ম হওঁ কিতাপখন দে তালৈ মই যাওঁ ওলাই যাওঁ মানুহৰ কথাই কৈছে কথা ক'বলৈ আছ ৰাতিপুৱা পিতাই গৰু নিচা পথাৰতে আল দি থৈ মই এতিয়া পঢ়িব নোৱাৰো তহঁতে কৈ ফুৰিছে পঢ়িব নোৱাৰো বাৰু কচোন তই এয়া লিখিছ আখৰ তই কি আখৰ লিখিছ সূৰ্য কোন পিনে ওলায় সূৰ্য অঁ সূৰ্য কেনি বুলি কথা নাই জানি আজি বোলে জানা ঘৰ সময় নাই সূৰ্য তোমাৰ যাদৱ সূৰ্যৰ কথা কৈছো যাদৱ ঘৰ পিনে ওলাব সূৰ্য হে সূৰ্য চন্দ্ৰ মাথা খাই পেলাব মোৰ পণ্ডিতক মই দেখুৱাইছো গৰু ঠেং কেনে ক গৰু ঠেং গৰু ঠেং গৰু 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 ঠেং ছটা গৰু 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 ঠেং ছটা গৰু ঠেং চাৰিটা এই গৰু দুটা মুঠতে ছটা বাপে খাব মোক এবাৰ বাপে ঘৰত দি ভাত চাত তিনিটা খাব মই যাওঁ আপোনালোকে কি কৰে কৰক কি খুট খুট কৰিছ ভাষা একটা থাপৰে নহয় পইদা টেঙা কোন বাৰু নাগাওঁ নেকি ইমান মুখস্থ নাই